প্ৰিয় দৰ্শক, আজি ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিবিলাক কেণ্ডিডেটে এপ্লাই কৰিছিলে তেখেতসকললৈ একোটাকৈ মেছেজ আহিছে, মোবাইলত মেছেজ আহিছে। ইয়াতে কিছু আপডেটৰ প্ৰয়োজন বুলি মেছেজ আহিছে। মই আপোনাক দেখাব বিচাৰিছোঁ এটা মেছেজ। এজ পাৰ দ্য ৰিভাইজ কৰিণ্ডাম ৰিলিজ বাই DO ইৰিগেশ্যন, প্লিজ আপডেট দ্য ডিটেইলছ অফ কম্পিউটাৰ নলেজ of the post of junior assistant by logging into your account through the website. তলত লিংকটো দিছে, যিটো লিংকত ক্লিক কৰিলে আপোনালোকে ৰিডাইৰেক্ট হৈ যাব ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট। ঠিক আছে, তাৰপিছত আৰু এটা মেছেজ আহিছে। এইটো হ'ল এজ পাৰ ৰিভাইজ কৰিণ্ডাম ৰিলিজ বাই DO ইৰিগেশ্যন ৰিগাৰ্ডিং EWS category. If you belong to EWS category and want to update the same, please send an email to the help desk or ইয়াতে ইমেইল আইডিটো দিছে to enable modify mode into the application. আমি ইয়াতে যদি হয় আপুনি EWS কেটেগৰী হয় তেতিয়াহ'লে সেইটো কৰিব লাগিব। যদি নালাগে তেতিয়াহ'লে প্ৰথমতে যিটো মেছেজ আহিছে, ফাৰ্ষ্ট মেছেজ যিটো আপডেশ্যনৰ কাৰণে মেছেজ আহিছে অফিচিয়েলি, সেই মেছেজটোত আমি যাম। আপোনালোকক গোটেই প্ৰচেছটো দেখাই দিছোঁ। ইয়াতে আপোনালোকে ক্লিক কৰিব। আপোনালোকৰ যদি এণ্ড্ৰইড মোবাইল থাকে বা iOS ডিভাইচ, এণ্ড্ৰইড মোবাইল কোনো কথা নাই, চিম্পল প্ৰচেছ। আপুনি যদি iOS ডিভাইচ হয় তেতিয়াহ'লে তাতে আপুনি ডেস্কটপ মোডত গ'লে হ'ল, যিহেতু চাফাৰী ব্ৰাউজাৰ হয় সাধাৰণতে iOS অপাৰেটিং চিষ্টেমত। যদি নুখোলে আপুনি ডেস্কটপ মোড কৰি ল'ব। আৰু বাকী এণ্ড্ৰইড মোবাইলততো একো প্ৰব্লেম নাই। এইটো দেখিছে, ইয়াতে আমি এতিয়া লগিং হ'ম। চাওক, আমি ফৰ্মখনৰ ওপৰত আহি গ'লোঁ। এতিয়া আমি স্ক্ৰল কৰিম আৰু তললৈ যাম। ইয়াতে এটা অপশ্যন আহিছে মডিফাইড ক্লিক কৰিম। মডিফাইড ক্লিক কৰাৰ লগে লগে আমাৰ যিমানখিনি ইয়াতে ডাটা দিয়া আছিলে গোটেই ডাটাখিনি শ্ব' কৰিছে। আমি তললৈ যাম। তললৈ গৈ 7 next, আকৌ আমি তললৈ যাম 7 next। চাওক, এতিয়া আমাৰ লাষ্ট পেজখন ওলাইছে। লাষ্ট পেজখন আমি দেখাব বিচাৰিছোঁ। ইয়াতে যিমানখিনি চাৰ্টিফিকেশ্যনৰ স্কেন কপি বিচাৰিছিলে তাতে গোটেইখিনি আছে। লাষ্টত আমাক যিখন কম্পিউটাৰ ডিপ্ল'মা 6 মাহৰ বিচাৰিছিলে তাত খালি আমি য়েছ কৰিব লগা হৈছিলে। ডিপ্ল'মা যদি আছে আমি য়েছ কৰিব লগা হৈছিলে, তাতে কোনো স্কেন কপি বিচৰা নাছিলে। এতিয়া তলত এটা অপশ্যন আহি গৈছে, চুজ ফাইল। ইয়াতে আমি JPG আপ টু 100 KB, আগৰ নিচিনা একেই, JPG আপোনাৰ ইমেজ দিব লাগিব 100 KB। এইটো আপোনালোকে ফটো নামাৰিব, মোবাইলৰ পৰা ফটো ক্লিক নকৰিব। আপোনাৰ যে এটা এপছ আছে কেম স্কেনাৰ, সকলোৱে জানে চাগে। কেম স্কেনাৰত আপুনি স্কেন কৰিব। স্কেন কৰাৰ লগে লগে ডকুমেণ্টটো আপুনি ছেভ কৰি ল'ব, আৰু ছেভ কৰাৰ লগে লগে আপোনাৰ মোবাইলতে অনলাইন আপুনি ইমেজ চাইজটো আপুনি চেঞ্জ কৰি ল'ব পাৰে। ইমেজ চাইজ মই আপোনালোকক দেখাই যাম। আপোনালোকে এইটো চাওক, প্লে' ষ্ট'ৰত গৈ আপোনালোকে কেম স্কেনাৰটো যদি নাই আপোনালোকে ইনষ্টল কৰি ল'ব। মই দেখাই দিছোঁ কেম স্কেনাৰ এপ। ইয়াতে আপোনাৰ স্কেন হৈ যাব ডকুমেণ্টটো। চাওক, ইয়াতে JPG ইমেজ বিচাৰিছে। ইয়াতে আপোনাৰ অনলাইন আপুনি ইমেজটো কেনেকৈ ৰিচাইজ কৰিব সেইটো মই দেখাই দিছোঁ। সেইটো হ'ল আপুনি যাব গুগলত, যাব www.reduceimage.com মাৰিব, লগে লগে এই ছাইটটো খুলিব, ৰিডিউচ ইমেজ। ইয়াতে আপুনি ইমেজটো ড্ৰপ কৰিব। কেনেকৈ কৰিব? ড্ৰপ ইয়'ৰ ইমেজ হিয়াৰ লিখা আছে, ছিলেক্ট ইমেজ কৰাৰ লগে লগে আপোনাৰ বিচাৰিব ইমেজটো ক'ত আছে। ইমেজটো যিহেতু আগতীয়াকৈ আপুনি স্কেন কৰি ৰাখিব, গতিকে আপোনাৰ ইমেজটো পাব ফটোজত যাব, বা য'তেই নাথাকক আপোনাৰ, যিটো ফাইলতে নাথাকক, ফটোজত গৈ এইটো আমাৰ যিহেতু কম্পিউটাৰ ডিপ্ল'মাখন আমি ইয়াতে ছেভ কৰি ৰাখিছিলোঁ, গতিকে এইটো এতিয়া আপোনালোকে এনেদৰে ইয়াৰ পৰা ৰিচাৰ্জ কৰিব পাৰিব। চাওক, আমি চাইজত গৈ ৱেইট এণ্ড হাইট 60 কৰিছোঁ। এইটো পাৰ্চেণ্টেজতে থাকিব। ফাইনেল ফৰ্মেট JPG, বাই ডিফল্টে আহিব JPG, আৰু
কোৱালিটিটো 90%, বেকগ্ৰাউণ্ড কালাৰটো আপোনাৰ বাই ডিফল্ট ব্লেক থাকিব, ব্লেকেই থাকিব দিব। আৰু এতিয়া আমি ৰিচাইজ কৰিম, ৰিচাইজ কৰাৰ লগে লগে ৰিচাইজ হৈ গৈছে। এইটো চাওক আপোনাৰ ডাউনলোড ৰিচাইজ ইমেজ দেখিছেনে, আপোনাৰ 88.77 KB, ঠিকে আছে। এইটো আমি ডাউনলোড কৰি দিম, ডাউনলোডত সেউজীয়া বুটামটোত টিপি দিম, ডাউনলোড, আমাৰ ইয়াত ডাউনলোড হৈ গ'ল। এতিয়া আমি অ'পেন কৰিম, অ'পেন কৰাৰ লগে লগে এইটো চাওক ৰিচাইজ হৈ গৈছে। এয়া চাওক আমি ৰিচাইজ কৰাৰ পিছত আমাৰ এইখন ডিপ্ল'মাখন হৈছে। এতিয়া আমি শ্বেয়াৰ বুটামটোত গুচি যাম, শ্বেয়াৰ বুটামত ক্লিক কৰাৰ লগে লগে এয়া চাওক আপলোড ফটো, আপোনাৰ বেলেগ বেলেগ অপশ্যনবিলাক আহিছে। ইয়াতে আমি আপলোড ফটোজত কৰি দিম, গতিকে আমাৰ অলৰেডি ফটোজত গুচি গ'ল আপলোড। এয়া চাওক আপলোড ফটোজ, এতিয়া আমি আপলোড কৰি দিম, অলৰেডি আপলোড হৈ গৈছে। এয়া অলৰেডি আপলোড হৈ গৈছে। এতিয়া ফটোজত এখন থাকিব, গতিকে আমি এতিয়া আকৌ ইৰিগেশ্যনৰ অফিচিয়েল পেজটোত গুচি যাম। এয়া চাওক আমি আকৌ অফিচিয়েল পেজত আহি গৈছোঁ। এতিয়া আমি চুজ কৰিম ফাইল, এয়া চুজ কৰাৰ লগে লগে আমি ফাইলত যাব লাগিব। ফাইলত যোৱাৰ লগে লগে আমি এই ফটোজত ছেভ কৰিছিলোঁ, ৰিচাইজ কৰি পেলাই ফটোজত ছেভ কৰিছিলোঁ। এইখন ওপৰত আছে, এইখন ওপৰত আছে, এইখন এতিয়া হৈ গ'ল। এয়া চাওক অলৰেডি আপলোড হৈ গৈছে, JPG ইমেজ 100 KB তলত আছে। এইখন ডিপ্ল'মাখন আপলোড হৈ গৈছে। এতিয়া আমি 7 নেক্সট কৰি দিম। এয়া চাওক আমি 7 নেক্সট কৰাৰ লগে লগে অলৰেডি ডিপ্ল'মাখন আহি গৈছে। ইয়াৰ পিছত আৰু এটা বটন আছে, তাক আমি 7 নেক্সট কৰিম। এয়া 7 নেক্সট কৰাৰ লগে লগে আমাৰ অলৰেডি আপডেট হৈ গৈছে গোটেইখিনি বস্তু, ঠিক আছে। এতিয়া চাওক আমি ডিপ্ল'মাখন আপলোড কৰাৰ পিছত ডিক্লেৰেশ্যন আছে, ডিক্লেৰেশ্যনৰ তলত আমি ছাবমিট বটানত ফাইনেল ছাবমিট কৰিম। চাওক ফাইনেল ছাবমিট হৈ গ'ল। ইয়াৰ পিছত প্ৰিণ্ট অপশ্যনটো দেখাইছে, প্ৰিণ্টটো আপোনালোকে প্ৰিণ্ট অপশ্যনটোত টিপিব, টিপাৰ লগে লগে গোটেই ফৰ্মখন দেখাব। এইখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই ৰাখি দিব। প্ৰিয় দৰ্শক, ইয়াতে আৰু এটা কথা এড কৰিব বিচাৰিছোঁ, যিহেতু আৰু এটা মেছেজ আহিছিলে EWS কেটেগৰী, ইকনমিকেলি উইকাৰ ছেকশ্যন। ইয়াতে যিবিলাকৰ ইনকাম 8 লাখৰ তলত হয়, বছৰি 8 লাখৰ তলত, তেওঁলোকৰ কোনো ৰিজাৰ্ভেশ্যন নাথাকিলেও কোনো কথা নাই। ST SC OBC MOBC কোনো ৰিজাৰ্ভেশ্যন নাথাকিলেও একো কথা নাই। সেইবিলাকে ইয়াতে যোনটো তলত হেল্প ডেস্কৰ ইমেইল ID দিছে, সেই ইমেইল IDটোত আপোনালোকে মেইল কৰিব পাৰে টু এনেবল মডিফাই মোড ইন দ্য এপ্লিকেশ্যন। হেল্প ডেস্কৰ ইমেইল ID ইয়াতে আপোনালোকে চেণ্ড মেইল কৰিলে হৈ যাব। ইয়াতে আপোনালোকে ছাবজেক্টটো লিখি দিব EWS কেটেগৰী, আৰু কম্প'জমেণ্টত লিখি দিব যে আপোনালোকে EWS কেটেগৰীৰ পৰা বিলং কৰে আৰু সেইটো কাৰণে ফৰ্মখনত মডিফিকেশ্যন বিচাৰিছে। বছ সিমানটো কৰি পেলাই আপোনালোকে চেণ্ড কৰি দিলে হৈ যাব।